হেল্ল' এভৰিৱান, মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম। পুৱাই পুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ দেই। আজি আহিছোঁ বিয়া এখনৰ মেকআপ এটাৰ বাবে, আৰু মই আহি আছোঁহি মাৰ ঘৰত। মাৰ ঘৰৰ পৰা খুৰাহঁতৰ দাদাই গৈ আনিলেগি। এয়া আহি পালোহি বিয়া ঘৰ, আৰু এইজনী কইনা দেই। কইনাই খৰধৰকৈ ওলাই আহিছে। তাই বোলে মোক আদৰে। মই আকৌ তাইক কৈছিলোঁ, তই বোলো মোক এইবিলাক কৰিব নালাগে দেই, কিন্তু তাই আকৌ নামানিলে, কৰিবই বোলে। কৰে যদি আৰু কৰক ন, মইনো কি ক'ম। তাৰপাছতে এয়া আহি পাই মই খৰধৰকৈ মেকআপটো কৰাত লাগি গৈছোঁ, কাৰণ মেকআপ কৰোঁতে বহুতখিনি সময় লাগিব। মই বাৰু 6 বজাতে ওলাই আহিছিলোঁ, তথাপিতো মানে বহুত সময় লাগে ন, খৰধৰকৈ কৰা কামটো নহয়। আৰু এয়া বেটা অকণমান সময় মোৰ ওচৰত আছিলে, তাৰে অকণমান ক্লিপ লৈ থলোঁ। তাৰপাছত বাৰু দেউতাই তাক লৈ গ'ল, বিয়া ঘৰতে ৰাখিলে। মোৰ মেকআপ কৰালৈকে তাক ৰাখি দিলে। আৰু এজনী বৌ আৰু এগৰাকী মোৰ মাহঁতে মানে মোক চাই আছিলে মেকআপ কৰা। আৰু এয়া মুখৰখিনি প্ৰায় হৈছেগৈ, আৰু কাপোৰ পিন্ধোৱাত লাগি আছোঁ। এজনী হৈছে খুৰাহঁতৰ ভণ্টি, তাই মোক কাপোৰ পিন্ধোৱাত অলপ হেল্প কৰি দিছে। আৰু আপোনালোকে যে সকলোবোৰ ঘৰৰ মানুহে দেখিছে, বিয়া আচলতে মোৰ ভতিজী দেই। এজনী হৈছে মোৰ খুৰাৰ ল'ৰাৰ ছোৱালী মানে। আৰু এয়া হৈছে কইনাৰ ফাইনেল লুক দেই। এটা সৰু বাচ্চা লৈ এনেদৰে মেকআপ কৰাটো কিন্তু সম্ভৱ নহয় দেই। বহুত বেছি কষ্ট, জানেনে? যিসকলে কৰে তেওঁলোকেহে বুজি পায়। আজিলৈ আহিছোঁ।